নমস্কাৰ নাথ গড ফাৰ্মিঙলৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি মই ভিডিঅ'টো বনাব লৈছোঁ যে আমি ছাগলী পোৱালিখিনি গ্ৰ'থ ভাল পাবৰ কাৰণে ছাগলীখিনি আমি কেনেকৈ যত্ন লোৱা প্ৰয়োজন। একচুৱেলি মই ছাগলীখিনিক কি খুৱাওঁ, যিটো খোৱালে যে ছাগলীৰ গাখীৰ বাঢ়ি যায়, তো কি খুৱাওঁ সেইটোৰ ওপৰত আজি ভিডিঅ'টো বনাব লৈছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। চাওক, আমি ছাগলীখিনিকে যদি ভালকৈ খুৱাব পাৰোঁ, মানে এনেকুৱা ধৰণৰ বস্তু, যিটো বস্তু খোৱালে ছাগলীখিনি গাখীৰ বাঢ়িব। যদি ছাগলীৰ গাখীৰ বাঢ়ে তেতিয়া পোৱালিবিলাকে সৰহকৈ গাখীৰ খাব পাব। গাখীৰ খাব পালেহে পোৱালিবোৰ সময়ৰ পৰা ডাঙৰ হ'ব, সোনকালে ডাঙৰ হ'ব, ওখ ডাঙৰ হ'ব, চেহেৰা পাতি ভাল হ'ব আৰু মৰ্টেলিটি নহ'ব। তেতিয়া ছাগলীখিনি মই কি খুৱাইছোঁ আপোনালোকে দেখা পাইছে। এইবিলাক বস্তু একচুৱেলি মই বহুত কম খৰচত খুৱাই আছোঁ। আপোনালোকে জানে মই ছাগলীৰ লগত ইমান বেছি খৰচ নকৰোঁ। তো ছাগলী মই কি খুৱাই আছোঁ সেইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয়কৈ গম পাব আৰু বহুত কম খৰচত খুৱাব পাৰি। এনেধৰণৰ যদি আমি ছাগলীক খুৱাওঁ তেতিয়াহ'লে ছাগলী গাখীৰ বহুত বেছিকৈ বাঢ়ি যায়। আপোনাৰ দুদিনমান খোৱাৰ পিছতে গম পাব যে ছাগলী গাখীৰ বাঢ়িছে। ছাগলী পোৱালীয়ে খোৱাৰ পিছতো ছাগলী বাঁহত গাখীৰ থাকিবই, মানে ছাগলী পোৱালীয়ে খাই পেলাই গাখীৰ শেষ কৰিব নোৱাৰিব, ইমান গাখীৰ হৈ যায়। তো সেই কামটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব চাওক। আমাৰ ঘৰৰ কাষে বাৰে বিভিন্ন ধৰণৰ খুতৰীয়া শাক হ'ল, তাৰপিছতে কচু ঢেকীয়া যিয়েই নহওক, তো বজাৰতে আৰু সস্তাত যিবোৰ বস্তু পোৱা যায়, কম খৰচত যিবোৰ বস্তু আমি বজাৰত পাব পাৰোঁ, তেনেধৰণৰ কিছুমান বস্তু আনিব পাৰি। তাৰ ওপৰত আমাৰ বাৰীতে কিছুমান বস্তু হয়, যেনে কাচকল হ'ল, কাৰোবাৰ কাচকলৰ লগতে কাৰোবাৰ জাতিলাও হ'ল, কোমোৰা হ'ল, এনেকৈ ধৰণৰ এক্সেছ বস্তুবোৰ, যিবোৰ বস্তু পোৱা যায় সেনেকুৱা বস্তু ল'ব পৰা যায়। তো মই 30টামান ছাগলীৰ কাৰণে মাত্ৰ 3 পোৱামান চাউল দিছোঁ। তো চাউলো বহুত বেছি মই খৰচ নকৰোঁ, 3 পোৱামান চাউল দিছোঁ। তেতিয়া কি হয়, বস্তুখিনি টেষ্টি হয়, ছাগলীয়ে বৰ ধুনীয়াকৈ খায়। ইয়াতে অলপমান ৰাইচ পলিচ দি দিব পৰা যায়, আধা কেজি 3 পোৱামান ৰাইচ পলিচ দি দিব পৰা যায়। তো ঘৰতে যদি হৈছে আপোনাৰ তেনে জিকা, ভোল, লাও, কোমোৰা, অমিতা যিয়েই নহওক চব বস্তুবোৰ দিব পৰা যায়। সেই গোটেই বস্তুখিনি দিয়াৰ পিছত যদি আপোনাৰ মালটো অলপ বেছিকৈ লাগে তেতিয়া তাতে অলপ কলগছ মিলাই দিব পৰা যায়। কলগছৰ কি বাহিৰৰ বাকলিটো পেলাই দিব লাগে, সেইটো অলপ টান হয়, ছাগলীয়ে খাবলৈ ইমান ভাল নাপায়, খাবও নোৱাৰে, বহুত টান হয়। তাৰ মাজৰ বস্তুটো দিব পৰা যায়, মাজৰখিনি, তেতিয়া বস্তুটো অলপ বাঢ়ি যায়, সৰহ হৈ যায়। সৰহ হৈ যোৱাৰ পিছত ছাগলীয়ে পেট ভৰাই বস্তুবোৰ খায়, খোৱাৰ পিছত তেতিয়া সিহঁতৰ গাখীৰ বাঢ়ে। আপোনালোকে জানে এনেকৈ যদি গৰুকো খুৱাই দিয়া যায়, গৰুৰ গাখীৰ বাঢ়ি যায়। গৰু আমি গাখীৰ খীৰাওঁ, গতিকে আমি গম পাওঁ যে এইটো বস্তু খোৱাৰ কাৰণে গৰুৰ গাখীৰ বাঢ়িছে। কিন্তু ছাগলীৰ গাখীৰ কিমান বাঢ়িছে নে নাই বঢ়া হৈছিলে আমি ভালকৈ গম নাপাওঁ। কিন্তু আপোনালোকে ভালকৈ যদি চায় তেতিয়াহ'লে গম পাব যে এনেধৰণৰ বস্তুবোৰ খুৱাওঁতে ছাগলীৰ গাখীৰো বাঢ়ি গৈছে। আৰু গাখীৰ বঢ়াৰ লগে লগে কি হয়, পোৱালিৰ গ্ৰ'থটো ভাল হয়, পোৱালিৰ চেহেৰা পাতি ভাল হয়। আমাৰ ছাগলীৰ পোৱালিটো হ'ল মেইন। যি পইচা আমাৰ ফাৰ্মত ইনকাম হ'ব, ছাগলী পোৱালিৰ পৰাহে ইনকাম হ'ব। গতিকে ছাগলী পোৱালিখিনি ভাল কৰিবৰ কাৰণে আমি মাকৰ যত্ন নিশ্চয়কৈ ল'ব লাগিব। মাকৰ যত্ন ল'লে পোৱালিখিনি এনেই ভাল হ'ব, ধুনীয়া হ'ব। গতিকে ছাগলী পোৱালি ভাল পাবলৈ হ'লে, ছাগলী ফাৰ্মৰ পৰা লাভৰ অংশ আমি যদি পাবলৈ হয়, তেতিয়াহ'লে ছাগলীক যত্ন ল'বই লাগিব, ধুনীয়াকৈ খুৱাবই লাগিব। বিশেষকৈ ছাগলী জগাৰ পিছত 20-25 দিন, 1 মাহলৈকে যদি ছাগলীখিনি আমি ভালকৈ যত্ন লওঁ, তেতিয়া 20-25 দিনৰ পিছত ছাগলী পোৱালিয়ে ঘাঁহ পাহ খাবলৈ ধৰিব। তাৰপিছত ইমান যত্ন নল'লেও হয়, কিন্তু প্ৰথম 20-25 দিনটো যত্ন ল'বই লাগিব, তেতিয়া ভালকৈ গাখীৰ খাব পাব, পোৱালি ডাঙৰ হৈ যাব। মোৰ পোৱালি দেখা পাইছে, এই পোৱালি 15 দিনমানৰ হৈছে, কিন্তু মাকহঁতৰ অতি সমানে খাবই লৈছে। তেতিয়া ছাগলী পোৱালি যদি ভাল হয়, সুন্দৰ হয়, তেতিয়াহ'লে সুন্দৰ হয়, স্বাস্থ্যৱান হয়, তেতিয়া সিহঁতে সোনকালে ঘাঁহত মুৰ্গিব, পোৱালি ভাল হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে, পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।